কৈ লাগিলে চেলিমতে জুই গেলা খাই থাকিলো বিচনাতে শুই কচু ঢেকীয়া বেছি হ'লেও মদে বটল মই খাওঁ মদৰ কাটি যাওঁতে বাৰু বহু ল'ৰা লগ পাওঁ মাছ নেলাগে মাংস নেলাগে টিপচহি মাৰি খাওঁ ৰৈ 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 বন্দুক চাওঁ মোৰ মৰমৰ ঘৰ সাজিলো বৰ চুপত বন্ধু এটাতে উকি মাৰে গৈ বন্ধু এটাতে বিৰি টানে গৈ ৰৈ 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 বন্দুক চাম চেৰেংকৈ লাগিলে চিলিমতে জুই গেলা খাই থাকিলো বিচনাতে শুই কচু ঢেকীয়া বেছি হ'লেও মদে বটল মই খাম মদৰ কাটি যাওঁতে বাৰু বহু ল'ৰা লগ পাম মাছ নেলাগে মাংস নেলাগে টিপচহি মাৰি খাম ৰৈ 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 বন্দুক চাম মৰমৰ ঘৰ সাজিলো বৰ চুপত বন্ধু এটাতে উকি মাৰে গৈ দাদা মোৰ নামটো জানেনে মই চম্পক গৌৰৱ ডেকা লিখোঁ আৰু কিবা কিবি মই পঢ়া ল'ৰা 3 নম্বৰ কাৰণে 3rd ডিভিজন নাপালোঁ 3 নম্বৰ কি নাপালা 3 নম্বৰ কাৰণে 3rd ডিভিজন নাপালোঁ মই আমাৰ মা পঢ়া দেউতা পঢ়া চব আণ্ডাৰ মেট্ৰিক মই ইংলিছ ক'ব জানো নিজে বুজি নাপাওঁ কাৰণে নকওঁ আৰু ধনী ঘৰৰ ল'ৰা বাৰেণ্ডাটো আহিছে আৰু কেৰকটে তামোল গোটেই বুলি বস্তিত চিচি কেমেৰা নিৰামিষ নাখাওঁ ব্ৰইলাৰত ঠেং হ'লেও থাকে আমাৰ ঘৰত সঁচা কথা কৈছোঁ মিছা মা কৈছোঁ মিছা ক'লে বিশ্বাস নকৰে বেলেগৰ শপত মই সঁচা কথা কওঁ ল'ৰা বেলেগৰ শপত মা নিচুৰ শপত কিয় খাম নিজে মৰি নেকি আৰু হেৰি নেক্সটতে আমাৰ মামাৰ ল'ৰাটো পৰা অংগনবাদী ফেল কৰি ফাৰ্মাচী কৰি আছে গুৱাহাটীত আমাৰ দুটা গৰু আছে খেৰ নাৰা নাখায় বানপানীত মায়ে বিক্ৰী কৰে মই চুতীয়া বিক্ৰী কৰে আকৌ সেউজীয়া পাচলি লাগে খেৰ নাৰা নাখায় তাৰপিছত গৰুক সেউজীয়া চশমা পিন্ধাই দিছোঁ খেৰ নাৰা গোটেই থালটো খাব খোজে মোকো খাব খোজে থালটো খাব আছে ধনী ঘৰৰ ল'ৰা চেন্নাই দিবত আমাৰ নিজে লেট্ৰিন বাথৰুম আছে পাঞ্জাৱত খেতি ভাল নহ'ল এৰ'প্লেন দি সাঁচি চাইছিলোঁ বতাহ মাৰিছিল বেলেগৰ মাটিত পৰি গৈছিল সেইটো কাৰণে ভাল নহ'ল আৰু মোৰ চাইকেলখন আছে এই চাইকেলখন ইয়াত ৰাখছে মই তালা নলগাওঁ চাইকেলখন 7বাৰমান চোৰে চুৰ কৰিছে গোটেই দিবা আহে মই বোলো দাদা কিয় গোটেই দিব কৈছে দাদা ইমান লিকবাদ লাগে ইমান পাম্প কৰিব লাগে বা এপামত নচলে এনেকৈ আৰু হেৰি পিছতটোত পাম্প কৰিলে আগতটোত পাম্প কৰিব হয় আৰু ব্ৰেক মাৰিলে জোৰত যায় বাকী দোকানত নৰখাই বহুত কমপ্লেইন আৰু তাৰপিছত যাই মই হেৰি চাইকেলখন ভাল কৰা নাছিলোঁ একদিন আগত মানুহ এটা কৈছিল বেল মাৰিছিলোঁ বেল মাৰাৰ কাৰণে মানুহটো একচৰ মাৰিম বুলি কৈছে মই কি একচৰ মাৰেহে কৈছে ডাবল ছিগনেল দিব নালাগে নে আগবৰ পৰা মাতি আছে তো মই চাইকেলখন ভাল কৰিব নিলোঁ মেনেজাৰে দূৰত মাতি নিছিলোঁ ডিলাৰত নিছিলোঁ এই চাইকেল দোকানী মামত ধৰা বুলি কৈছে ডিলাৰত লৈ গ'ল কৈছে মেনেজাৰে দূৰত মাতি নিছোঁ কৈছে আপোনাৰ চাইকেলখন গোটেই বেয়া হৈছে খালি বেলটো ভালে থকা বুলি কৈছে আৰু মই স্পীড কোৱা যায় আৰু স্মাৰ্ট বুলি কয় কোনোবাখিনি বা এনেকৈ এইটো নাম্বাৰত যদি আপোনালোকে কেতিয়াবা সেই কৰি দিব এনে ভাল পায় যদি শ্বেয়াৰ কৰিব দাদাটো আপোনাৰ নাম্বাৰটোৱে দি দিলোঁ মই আৰু নেক্সট টাইমটো মই এনেকুৱা আৰু কি যে মোৰ মাইকীটো সিদিনা কৈছে আপুনি মদ খাই ভাং খায় চেহেৰাটো বেয়া কৈছে মদ খাই ভাং খাই কিবা কথা ভাবি থাকেনে মই অলপ ভাবি থাকোঁ ক'ত কি কথা ভাবি থাকে মদ ভাঙৰ কথা ভাবি থাকে আমাৰ কাষত বোলে মাইকীটো 19 লাখ কি দাদাটো 19 লাখ টকাৰ গাড়ী লৈছে মাইকীটো কৈছে কিবা ভাবছি না 19 লাখ টকাৰ গাড়ী লৈছে মই কিবা ভাবি আছোঁ মোৰ হাতখনত ধৰি পেলাই কৈছে কি ভাবি আছে মই আমাৰ কাষত যে দাদাটো দুটা বিয়া পাতিছে মই তাকে ভাবি আছোঁ মাইকীটো কৈছে এইগিলাখান নকৰিব বোলে এনেকৈ কৈছে আৰু সিদিনা গুৱাহাটীত যাই আছোঁ অলপ স্পীড কোৱা যায় মই স্মাৰ্ট বুলি কয় বহুতে মই এইটো নিজে শিকা বস্তু সেইটো কাৰণে স্মাৰ্ট মই নিজে শিকি আছোঁ না সেইটো কাৰণে এইটো বস্তু মই বহুত স্মাৰ্ট কথা পাতোঁ এইটো কাৰণে অলপ শুনাত হয়তো এই পাছি যি নহওক মোৰ মায়ে কৈছে গুৱাহাটীত যাই আছে আঁঠুৱা এটা লৈছে আঁঠুৱাটো ধৰালোঁ 420 টকা বোলে মই দাদা কম আছে নেকি কৈছে ভাইটি কম নাই এটা মই কিবা নালাগে মই নালাগে দিয়ক কৈছে কিয় নালাগে মই আঁঠুৱাত যদি মই হুৰকিব নোৱাৰে মোৰ মা কেনেকৈ হুৰকিব সেইটো কাৰণে মই আঁঠুৱাটো নানিলোঁ দাদা আকৌ 2 দিনমান পিছত যাওঁতে বৌ কৈছে মাক আঁঠুৱা আনি দিছে মোকো এটা শাৰী আনি দিবা শাৰীটো ধৰালোঁ মই 4,000 3,000 বৌক ক'লোঁ ব্লাউজ এটা দিম মই কৈছে হ'ব দে যি আছে পইচা আছে যে নাইবা তুমি হাজিৰা কামলা কৰা মানুহ তাৰপিছত আঁঠুৱাটো ধৰালোঁ শাৰীটো ধৰালোঁ 4,000 টকা তাৰে পিছত ধৰি আপোনাৰ হেৰি ব্লাউজটো ধৰালোঁ 420 টকা বোলে কৈছে কিবা হাতাৰ পাই নামি দিছে ওপৰত তালো আছে হাতাৰ পাইছে ভাইটি এইটো হাজবেণ্ড ব্লাউজ
মই কৈছোঁ দাদা মোৰ লিখা পঢ়া না হাজবেণ্ড ব্লাউজ মানে এইটো মই বুজি পোৱা নাই দামটোতো দামটোৱে কৈছে হাজবেণ্ড ব্লাউজ মানে ভাইটি কি জানে পিছপাইনে যিগডাল দল আছে গিৰাকটোৱে গাঁঠি দিব লাগে বোলে সেইটো কাৰণে হাজবেণ্ড ব্লাউজ বুলি কৈছে এইটোত কিন্তু মই বহুত হেৰি পাইছোঁ ছিগনেল পাইছোঁ বা মাইকী মানুহ বহুত তালিম আছে এইটো সঁচা কথা নে মিছা কথা নাজানো এইটো মই লিখিছোঁ এইটো আৰু আপোনালোকে মোৰ নাম্বাৰটো নাই তথাপিও মই কেতিয়াবা নাম্বাৰ পালি দি দিম মোৰ নাম্বাৰটো মই এটা কিবা মোবাইলটো বেয়া হৈছে যি নহওক এই নাম্বাৰটো এটা মিছ কল মাৰিব মই দুটা মাৰি দিম কেতিয়াবা অসুবিধা যদি হয় মোৰ নাম্বাৰটোত এটা মিছ কল মাৰি মই দুটা মাৰি দিম এতিয়া ৰাখিলোঁ থেংক ইউ